হ'ল নাটক শেষ কৰি পেলাই এয়া প্ৰসাদ দিলে চাওক এইফালে খুটা আছে আৰু প্ৰসাদ ভাল লাগিছে ইমান বেলেগ একো ওয়েলকাম টু মাই ইউটিউব চেনেল Debajit ZG vlog আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আছোঁ বৰ্তমান গোলাঘাটৰ ঢেকিয়ালত। এয়া আমাৰ ৰুম দিছে ইয়াত আৰু পেণ্ডেল আছে আমাৰ প্ৰায় ইয়াৰ পৰা 3 কিলোমিটাৰমান দূৰত। এতিয়া ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব ভাত খাবলৈ। তো মোৰ লগত আছে দীপু আছে আৰু এইফালে বাকী এটা আহি আছে মাইনা মনজিত ইহঁত আহি আছে। খোজকাঢ়ি যাব লাগিব জেগা আৰু চাইদক আৰু দেখুৱাই আছোঁ কিবা কিবি এনে অলপ ওচৰত। আৰু এইফালে যে শিৱ পূজাৰ আয়োজন কৰি আছে দাদী এইফালে নাৰিকল চুৰুকি আছে। নাৰিকল চুৰুকি আছো আমাৰ আজি আয়োজন আছে শিৱ পূজাৰ আমাৰ আয়োজন শিৱৰাত্ৰিৰ আয়োজন কৰি আছো বৰ্তমান লাগি আছে আপেল কল পূজা কৰিলে নেকি ফটাটো পুৰা একদম দোখান কাপোৰ এটাকে টানি লৈ গৈছে ওচৰতে মন্দিৰ আছে তাত সেৱা কৰিলো এইটো মন্দিৰত ঠিকে আছে আমি গধূলি কৰি আছো আৰু এইফালে জালাকালে শুই আছে। তো গাইছ এনেকৈ 3 কিলোমিটাৰ আহি মানে পেণ্ডেলৰ পৰা ভাত খাই পেলাই আকৌ 3 কিলোমিটাৰ খোজকাঢ়ি আহি মানে ৰুম পাবৰ হ'ল আৰু এই আমি বৰ্তমান যিখন গাঁৱত আছোঁ মানে এই গাঁওখনক লাখটকীয়া গাঁও বুলি এনেই কয় আৰু কিছুসংখ্যকে। কিহৰ কাৰণে কয় আপোনালোকক কৈ আছোঁ যে ইয়াতে মানে কিছুমান খেতি কিছুমান ঘৰ প্ৰত্যেক ঘৰ মানুহে মানে ইয়াতে কি বুলি কয় আপোনাৰ চন্দনা খেতি কৰে। প্ৰত্যেক ঘৰ মানুহৰে চোতালত আপোনালোকে দেখিব পাব চন্দনৰ খেতি চন্দন আপোনালোক দেখুৱাই দি আছোঁ ৰ'ব এইবিলাক চাই লওক বাৰু আৰু তাৰ মাজতে দেখুৱাই আছোঁ এটা বস্তু চাই লওক। আৰু এয়া হ'ল চাহ খেতি আৰু আপাৰ অসম বুলি ক'লে আপাৰ অসম অৰ্থাৎ উজনি অসম বুলি ক'লে চাহ খেতি জনপ্ৰিয় আৰু বিশেষকৈ অসম বুলি ক'লে চাহ খেতিৰ কথা মনলৈ আহে দিয়কচোন। মানে অসমৰ ভিতৰত বিশেষকৈ আপোনাৰ উজনি অসমতেই মানে চাহ খেতিৰ উৎপাদন হয় ন। তো এই হ'ল চাহ খেতি আৰু ইয়াৰ মাজে মাজে আছে আপোনাৰ এই অগৰু গছ বুলি যে কয় এইটো অগৰু গছ অৰ্থাৎ চন্দন গছ বুলি কয়। আৰু শুনিব পাইছে এইবিলাকৰ পৰাই বোলে এই যে পাৰফিউমবিলাক এইবিলাকৰ পৰাই বনাই বুলি শুনি আছোঁ। বিশেষ তেনেকুৱা নাজানো বাৰু যিখিনি জানো আপোনালোকক তথ্য সহকাৰে কৈ আছোঁ বাৰু। তো এইফালে ছেটিংছ বনাই আছে আৰু মই এইফালে ওপৰত এডাল দৌৰি দিছোঁ। ডিউটি কৰি পেলাই কি চাউত লাগিলে নেকি? বঢ়িয়া বাছত যাম। এইফালে পাঞ্জিতে ভাং মাৰি আছে ভাং খাব পুৰা মহাদেৱ ভিখাৰী
শিৱৰাত্ৰি বুলি ক'লে আমাৰ এটা মনত সাংঘাতিক এটা উৎসাহ থাকে কাৰণ যিহেতু আমাৰ সদায় অন্তৰাজ বন্ধনাই হয় অন্তৰাজ বন্দনাৰ উপলক্ষে শিৱৰাত্ৰিয়ে এই মুহূৰ্তত আমি আগবঢ়ালো আপোনালোকৰ উপলক্ষে আপোনালোকলে আবাহন থিয়েটাৰৰ পৰিয়ালৰ পৰা বহুত দিনৰ পিছত ব্লগ আহিছে ব্লগ দিবলৈ সময় সুবিধা বৰ তাকৰ হৈ থাকে আজিকালি গতিকে যদি এইটো ব্লগ চাই ভাল পালে আপোনালোকে দেখিলে আবাহন থিয়েটাৰৰ শিৱ পূজাৰ প্ৰস্তুতি আপোনালোকে আৰু এতিয়া নাটক আৰম্ভ হ'ব আৰু অৰ্কেষ্ট্ৰা বাজি গ'ল আৰু কি দেখাব পাৰোঁ দেখুৱাম আৰু নোৱাৰিলেতো ভিডিঅ'টো সমাপ্ত কৰিবলগীয়া অলপতে বাকী আপোনালোকক কি দেখাব পাৰোঁ দেখুৱাই থাকিম আৰু নতুন নতুন হেৰি গাঁওবুঢ়া হৈছে ভাল লাগিছে দেখুৱাব পাৰিছোঁ আৰু কি ইয়াতকৈ আৰু বেছি বহুত ভাল লাগিছে ইমান ব্যস্তৰ মাজতো আকৌ নাটিকাত ওলাইছে ভাল লাগিছে কিবা কবি এইটো খায়ে থাকে অকল সদবাদে বেলেগ কাম নাই ৰাজুদা মানে আজি হেৰি কি হ'ল অগ্নিকন্যা নাটকখনত মানে আজি ষ্টুডেণ্ট হ'ব নতুন ষ্টুডেণ্ট মানে আগতে নাছিলে নতুনকৈ জইন কৰিলে আৰু ৰাজুদা কৈ দিয়া তাৰ বিষয়ে কিবা এটা ভাল লাগিছে ইমানে বেলেগ একো ভাল লাগিছে ইমানে কথা ভাল লাগিছে শিৱৰাত্ৰিৰ পইচাটো দিছে আৰু সকলোকে মহাশিৱৰাত্ৰিৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আমাৰ আবাহন থিয়েটাৰতো ধুনীয়াকৈ শিৱৰাত্ৰি পূজা উদযাপন কৰা হৈছে আৰু দেৱজিতৰ যিটো চেনেল আছে চেনেলটোত আপোনালোকে চাব পাৰিবই তো দেৰি কিহৰ সোনকালে শ্বেয়াৰ কৰি দিয়ক আৰু চাওক আপোনালোকে ফাইনেলি নাটক শেষ হ'ল নাটক শেষ কৰি পেলাই এয়া প্ৰসাদ দিলে চাওক এইফালে খুটা আছে আৰু প্ৰসাদ এনেই খুটা ভাং এইবিলাক খোৱা নাযায় বাৰু আজি শিৱৰাত্ৰি বোলে খাই দিওঁ আৰু গাইজ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আজি বিশেষ একো নকওঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে তো বাই বাই গাইজ জয় অসম গুড নাইট